আজিৰ অসমীয়া সমাজ জীৱনৰ পৰা লাহে লাহে কিছু সম্পদ হেৰাই যাবলৈ ধৰিছে। আজিৰ শিশুসকলে হয়তো সেইসমূহ সম্পদ কেৱল কিতাপত পঢ়িবলৈ পায়। তেনে সম্পদসমূহক লৈ এগৰাকী ব্যক্তিয়ে আচলতে বহু বছৰ ধৰি এখন ঘৰ চলাই আছে। নমস্কাৰ, মই প্ৰণৱজ্যোতি শইকীয়া আৰু আপোনালোকে মোৰ সৈতে চাই আছে পৰিচয়। আহকচোন চাওঁ সেই ব্যক্তিজনৰ যিখন ব্যৱসায়িক প্ৰতিষ্ঠান, যিসমূহ সম্পদৰ এইখন দোকান, এই দোকানখনৰ কেইটামান দৃশ্যাংশ প্ৰথমে আপোনালোকলৈ আগবঢ়াইছোঁ। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত গহপুৰৰ ককিলাগুৰিত এইটো বাসগৃহৰ লগতে এখন ব্যৱসায়িক প্ৰতিষ্ঠান। আপোনালোকে চাওক, এয়া জাকৈ, খালৈ, পাচি, বাহনী আৰু যিসমূহ আচলতে অসমীয়া চহা সমাজ জীৱন, চহা যি গাঁৱলীয়া জীৱন, পুৰণি আগৰ দিনৰ পৰা, ককা আইতাহঁতৰ দিনৰ পৰা এইসমূহ সামগ্ৰী লৈ আচলতে মানুহে জীৱন নিৰ্বাহ কৰিছিল। এইসমূহ খালৈ আপোনালোকে দেখা পাইছে। আৰু এতিয়াও এনেকুৱা এখন যে বিপণী, এনেকুৱা এখন দোকান আৰু এই সামগ্ৰীসমূহক লৈ এইগৰাকী ব্যক্তি ভাইটি সন্দিকৈ আজি বহু বছৰৰ পৰা তেখেতৰ পৰিয়ালটো চলাই আছে। আমি দেখুৱাইছোঁ, এতিয়াও আচলতে তেওঁ এইসমূহ কৰ্মত ব্যস্ত হৈ আছে। আৰু হয়তো আজিৰ শিশুসকলে বা স্কুলত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে হয়তো কিছু সংখ্যকে চিনি পায় বা কিছু সংখ্যকে চিনি এইসমূহ নাপায়, কেৱল কিতাপত পঢ়িবলৈ পাইছে। কিন্তু বাস্তৱ ক্ষেত্ৰত এইসমূহৰ প্ৰয়োগ লাহে লাহে আধুনিক প্ৰযুক্তিবিদ্যাৰ লগতে কমি গৈছে। এইগৰাকী ভাইটি সন্দিকৈ আছে। আপুনি কিমান বছৰৰ পৰা এইসমূহৰ কামত লাগি আছে? মোৰ 10 বছৰ হ'ল। 10 বছৰ হয়। এইসমূহ কাম কৰি পৰিয়ালটো চলাই আছে? হয়, এয়া কাম কৰি পইচা। কি কি আছে আপুনি অকণমান উঠি দিয়কচোন। আপুনি আপোনাৰ ইয়াত কি কি পাব ৰাইজে? এইজনে হৈছে ভাইটি সন্দিকৈ আৰু এইসমূহ সামগ্ৰী তেখেতে নিতৌ বনাই থাকে ইয়াতে বহি বহি ঘৰৰ সন্মুখত। কি কি আছে আপোনাৰ এই ব্যৱসায়িক প্ৰতিষ্ঠানখনত? ব্যৱসায়িক প্ৰতিষ্ঠানখনত আপোনাৰ ধৰক ৰাইজে যিটোকে বিচাৰে এই সকলো বস্তুখিনিয়ে পায়। খৰাইৰ পৰা ধৰি, পাচিৰ পৰা ধৰি, দুলিৰ পৰা ধৰি, ধৰাৰ পৰা ধৰি, ধৰি লওক তাৰপৰা চালনী, জকাই, এইবিলাক চব সম্পূৰ্ণ যিখিনি লাগে তাৰমানে চব পাব তাৰমানে। আৰু আপোনাৰ বাহিৰৰ পৰিয়ালৰ অন্যান্য লোকেও বনায়? বনায় আমাৰ ঘৰৰ সকলোৱে বনায়। এটা কথা ক'ব লাগিব, এইসমূহ যে আপোনালোকে দেখা পাইছে, জাকৈ, খালৈ, খৰাহী, পাচি, এই সামগ্ৰীসমূহ, বাঁহ বেতৰ এই সামগ্ৰীসমূহ আচলতে কেৱল ভাইটি সন্দিকৈয়ে প্ৰস্তুত নকৰে। তেখেতৰ ঘৰৰ তেখেতৰ পৰিবাৰ বা পুত্ৰ বোৱাৰীও এইসমূহ কামত লাগে। আৰু তেখেতৰ বোৱাৰীক আমাৰ সৈতে আছে। বাইদেউ, আপোনাৰ ওচৰলৈ আহিছোঁ। এইখন ঘৰৰ পৰিয়ালৰ প্ৰতিজন সদস্য আচলতে এইসমূহ কামত লাগি থাকে। বাইদেউ, আপোনালোকৰ এই দোকানখনত কি কি সামগ্ৰী পাব ৰাইজে কিনিবলৈ? এয়া পাচি, খৰাহী, সূতা, বাহনী, জাকৈ, খালৈ, পল, জুলুকি তেনেকৈ পায়। এইবিলাক লাগে আৰু যে এইসমূহ বনাই পৰিয়ালটো চলি আছে।